হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই লৈ আহিছোঁ আৰু বহুত দিনৰ মূৰত মই আহিছোঁ। যিহেতু আজি লকডাউন, সেইকাৰণে মই ভাবিলোঁ আলু চপ আজি ঘৰতে বনাম। আলু চপ বনাবৰ বাবে কি কি সামগ্ৰী ব্যৱহাৰ কৰিব পাৰি আলু চপত, মই আজি তাকে দেখাম। আলু চপত ব্যৱহাৰ কৰা সামগ্ৰীখিনি হৈছে, মই গোটা আলু 3টা লৈছোঁ। সেই আলুখিনি মই বইল কৰি ল'লোঁ। তাৰপিছত লৈছোঁ মই কৰ্ণফ্ল'ৰ লৈছোঁ। কৰ্ণফ্ল'ৰ দিলে আলু চপ ভাল হয়। তাৰপিছত মই বিস্কুটৰ গুড়ি লৈছোঁ। বিস্কুটৰ গুড়ি আপোনালোকে যিকোনো বিস্কুটৰ গুড়ি ব্যৱহাৰ কৰিব পাৰিব। মই টপ বিস্কুটৰ গুড়ি, মেৰী বিস্কুটৰ গুড়ি তেনেকৈ মিক্স কৰি লৈছোঁ। আদাখিনি মই সৰু পিছনা দি পিচি লৈছোঁ। আদাখিনি পিহি লৈ আলু যেতিয়া মই পিটিকা কৰিম, আলুখিনি দি দিলে ভাল হয়, আদাৰ গোন্ধটো ওলায়। তাৰপিছত মই জলকীয়া লৈছোঁ। জলকীয়াখিনি সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়া আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ ল'ব পাৰে। যদি বেছিকৈ আপুনি খাব বিচাৰে জলকীয়া, তেতিয়া আপুনি দিব পাৰে। যদি কম পৰিমাণে জ্বলা খাব পাৰে, কমকৈ দিব পাৰিব। পিঁয়াজ লৈছোঁ। পিঁয়াজ মই নিজৰ চাইজত কাটি লৈছোঁ সৰু সৰু কৰি। আলু চপত সদায় পিঁয়াজটো সৰু সৰু কৰি কাটি ল'লে ভাল হয়। আৰু মই লৈছোঁ নিমখ আপোনালোকে আন্দাজ অনুসাৰে দিব। ৰঙা জলকীয়া গুড়ি লৈছোঁ। তাৰপিছত মই জিৰা গুড়ি লৈছোঁ। আৰু লৈছোঁ মই চ'দা দেখিছেনে, বহুত মানে কম লৈছোঁ। আৰু আপোনালোকে বেছিকৈ চ'দা দি নিদিব। চ'দাটো দিলে অকণমান ফচফচীয়া হয়, সেইবাবে মই চ'দা ব্যৱহাৰ কৰিছোঁ। আৰু মই তেল লৈছোঁ, মিঠাতেলটো লাগিবই আলু চপ বনাবলৈ। চাওঁ আহকচোন কেনেকৈ বনাব পাৰি আলু চপ। চাওক, মোৰ আলুখিনি পিটিকি হৈ গ'ল। মই ভালদৰে আলুখিনি পিটিকি লৈছোঁ। তাৰপিছত মই যি মছলা ব্যৱহাৰ হয় গোটেইখিনি মিহলাই ল'ম। পিহি লোৱা আদাখিনি আলুখিনিৰ লগত মিক্স কৰি দিছোঁ। সৰু সৰুকৈ কাটি থোৱা জলকীয়াখিনি মই আলুখিনিৰ লগত দি দিছোঁ। গোটেইখিনি মই মিক্স কৰি ল'ম। তাৰপিছত মই কাটি থোৱা পিঁয়াজখিনি দিছোঁ। চাহ চামুচেৰে এচামুচ মই নিমখ দিছোঁ। নিমখটো আপোনালোকে আন্দাজ অনুসৰি দিব। জলকীয়া গুড়িখিনি আপোনালোকে আন্দাজ অনুসৰি দিব। যদি বেছি জ্বলা খায় বেছি দিব, কম জ্বলা খালে কম পৰিমাণে দিব। তাৰপিছত মই জিৰা গুড়ি এচামুচ লৈছোঁ। তাৰপিছত মই চ'দা দিছোঁ। চ'দা আপোনালোকে বেছিকৈ দি নিদিব, কমকৈ দিব। আৰু চ'দা দিলে আলু চপটো ভাল হয়, ফচফচীয়া হয়, সেইটো কাৰণে মই চ'দা ব্যৱহাৰ কৰিছোঁ। চাওক, মই গোটেইখিনি সামগ্ৰী মছলা দিয়াৰ পিছত মই ভালদৰে আকৌ মঠি ল'লোঁ। চাওক, আলু চপটো মই নিজৰ শ্বেপ মতে বনাই লৈছোঁ। চাওক, আপোনালোকে যেনেকৈ যোনটো চাইজত বনাব বিচাৰে সেইমতে বনাব পাৰিব। মই যে কৰ্ণফ্ল'ৰখিনি লৈছিলোঁ সেইখিনি মই ভালদৰে পানীৰ লগত মিলালোঁ। তাৰপিছত মই আলু চপটোৰ ওপৰত মই এনেকৈ চামুচ দি দিছোঁ। দেখিছেনে, আপোনালোকে দেখা পাইছে। তাৰপিছত আমি বিস্কুটৰ গুড়িৰ লগত আকৌ মই মিক্স কৰিম। বিস্কুটৰ গুড়ি দিলে আলু চপটো ফচফচীয়া হয়। মই যেনেকৈ দিছোঁ আপোনালোকেও তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব। চাওক, আলু চপটোৰ ওপৰত মই বিস্কুটৰ গুড়িখিনি কেনেকৈ লেটিয়াই দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে, মোৰ আলু চপৰ শ্বেপটো বনোৱা ইতিমধ্যে হৈ গ'ল গোটেইকেইটা। তাৰপিছত মই কেৰাহীখন গৰম কৰিম। কেৰাহীখনৰ তেলখিনি গৰম হ'বলৈ লৈছে। মই আলু চপ এটা এটাকৈ মই ভাজিছোঁ। এটা এটাকৈ ভাজিলে ভাল হয়, কিয়নো ইটো গাত সিটো লাগি নধৰে। ভিউৱাৰ্ছসকল, আপোনালোকে দেখিছে মোৰ আলু চপ গোটেইকেইটা বনাই হৈ গ'ল। আলু চপৰ ওপৰত মই অলপ চাট মছলা দি দিছোঁ আৰু লগত মই ৰাখিছোঁ টমেটো চচ লগাই ল'লে আলু চপটো খাবলৈ ভাল হয়, নহয় জানো। আৰু মোৰ আলু চপ হৈ গ'ল। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। মই আজি লকডাউনৰ সময়ত আপোনালোকক আলু চপ বনাই দেখালোঁ। আপোনালোকেও তেনেকৈ সহজ পদ্ধতিত আলু চপ বনাব পাৰিব। আজিলৈ আহিছোঁ।